Hello everyone, I am L H ANSARY, an English linguist trainer and mentor. Today I am here with an amazing session. আৰু আজিৰ এই amazing sessionত মই আপোনালোকক শিকাম scientific method 3. যদি আপুনি scientific method 2 এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে ওপৰৰ আই বটনত ক্লিক কৰি নাইবা ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি এটাই চাই লওক। গতিকে আপোনালোকে scientific method 2 ৰ জৰিয়তে 70% আসামিজ বাক্যক ইংলিছলৈ ট্ৰান্সলেচন কৰা শিকিছিলে, অৰ্থাৎ যি বাক্যৰ শেষত ভাৰ্ব আছে তাৰ ট্ৰান্সলেচন কৰাৰ নিয়মটো শিকিছিলে। এতিয়া আজি মই বাকি থকা 30% বাক্য অৰ্থাৎ যাৰ শেষত ভাৰ্ব নাই সেই বাক্যক কেনেকৈ আমি ট্ৰান্সলেচন কৰিব পাৰি তাৰ সহজ আৰু সাইন্টিফিক মেথড মই আপোনালোকক আজি শিকাম। সো এই বাক্যৰ দ্বাৰা ধৰক তুমি এজন ছাত্র, এই বাক্যৰ শেষত কোনো ভাৰ্ব নাই বা বাক্যৰ ভিতৰত কোনো ভাৰ্ব নাই অৰ্থাৎ মেইন ভাৰ্ব নাই। সো সাইন্টিফিক মেথড 3 দৰসলতে চাৰিটা স্টেপৰ নাম। স্টেপ নম্বৰ 1 হল সাবজেক্ট নিৰ্ণয় কৰা। সাবজেক্ট মানে হল যাৰ বিষয়ে আমি কিবা খবৰ দি আছো বা যাৰ বিষয়ে কিবা বৰ্ণনা কৰা হৈ আছে। গতিকে ইয়াতে তুমি এজন ছাত্র, তোমাৰ বিষয়ে খবৰ দিয়া আছে, গতিকে তুমি হল সাবজেক্ট। এস ফৰ সাবজেক্ট। স্টেপ নম্বৰ 2 হল কমপ্লিমেন্ট নিৰ্ণয় কৰা। কমপ্লিমেন্ট হল সাবজেক্ট নিৰ্ণয় কৰাৰ পিছত যিমানখিনি বাকি থাকে সবখিনি বা গোটেইখিনি হল কমপ্লিমেন্ট। সি ফৰ কমপ্লিমেন্ট। এতিয়া স্টেপ নম্বৰ 3 হল অক্সিলাৰি অফ টেন্স নিৰ্ণয় কৰা। যেহেতু ইয়াৰ শেষত ভাৰ্ব নাথাকিলেও অৰ্থাৎ ইয়াৰ শেষত মেইন ভাৰ্ব নাথাকিলেও এটা অক্সিলাৰি ইয়াতে নিশ্চয় আছে, নহলে বাক্যটো সম্পূৰ্ণ নহব। গতিকে এই টেন্সত কি অক্সিলাৰি ব্যৱহাৰ কৰিম হেতু টেন্স অনুপাতে আমি ব্যৱহাৰ কৰিব লাগিব। সো এইটো কোন টেন্স হয় তাৰ কাৰণে মই ইয়াতে কেইটামান সিম্বল লিখি দিছো। যদি আপোনালোকে এই সিম্বলবোৰ চাই তেতিয়াহলে টেন্সটো নিৰ্ণয় কৰিব পাৰিব। সো যদি হে পাস্ট টেন্সৰ বাক্য হয় তেতিয়াহলে আছিলো, আছিলা, আছিলে থাকিব, ইয়াতে নাই। তাৰপিছত ফিউচাৰ টেন্স হলে হম, হবা, হব থাকিব, ইয়াতে নাই। গতিকে প্ৰেজেন্ট টেন্স, তাৰ কাৰণ ওপৰৰ কেইটা যদি নাথাকে তেতিয়াহলে প্ৰেজেন্ট টেন্স হ'ব। গতিকে এটা প্ৰেজেন্ট টেন্স। তো এতিয়া আমি নিৰ্ধাৰণ কৰিলো বা এতিয়া আমি নিৰ্ণয় কৰিলো কোন টেন্স, প্ৰেজেন্ট টেন্স। এতিয়া স্টেপ নম্বৰ 4 হল ট্ৰান্সলেশন কৰা। ট্ৰান্সলেশন কৰাৰ ষ্ট্ৰাকচাৰ কি? প্ৰথমতে সাবজেক্টৰ ইংৰাজী, তাৰপিছত অক্সিলাৰি অফ টেন্সৰ ইংৰাজী, তাৰপিছত কমপ্লিমেন্টৰ ইংৰাজী। সো এইটো বাক্যত সাবজেক্ট হল তুমি, তুমিৰ ইংৰাজী কি? ইউ, ইউ। তাৰপিছত অক্সিলাৰি অফ টেন্স, যেহেতু এইটো প্ৰেজেন্ট টেন্স হৈ আছে গতিকে প্ৰেজেন্ট টেন্সৰ অক্সিলাৰি হল এম ইজ আৰ, ইয়াৰ পৰা যিকোনো এটা লাগিব। সো তুমি অৰ্থাৎ ইউ, ইউৰ লগত কি লাগিব? ইউ আৰ ইজ এম, কোনটো? আৰ লাগিব। গতিকে ইয়াতে আৰ হৈ গল ইউ আৰ। তাৰপিছত কমপ্লিমেন্টৰ ইংৰাজী, আৰু ইয়াতে কমপ্লিমেন্ট আছিল কি? এজন ছাত্ৰ, গতিকে কি হ'ব? এজনৰ ইংৰাজী কি? এ, ছাত্ৰৰ ইংৰাজী ষ্টুডেন্ট। সো হৈ গল তুমি এজন ছাত্ৰ, ইউ আৰ এ ষ্টুডেন্ট।